গাইজ বঢ়িয়াকৈ কলেজৰ ক্লাছ চাছ কৰি আহিলোঁ এতিয়া এটা জাগাত যাই আছোঁ ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ গাইজ বঢ়িয়াকৈ আহি কিনে বৰপেটা নলবাৰী নেকি বৰপেটা নলবাৰী ৰোডত আহি গ'লোঁ এতিয়া অলপ আগত যায় হাজাৰা আশ্ৰমখান পাম তাৰে পিছে দিয়ে শিৱ মন্দিৰটো मुझे मोह माया से दूर करो हे जगदाता तुम ज्ञान भरो मुझे मोह माया से दूर करो हे जगदाता तुम ज्ञान भरो গাইজ এইটোৱে হৈছে ৰাস্তা বৰ্তমান মানে ভালকৈ হোৱা নাই মূৰ্তিটো হোৱাৰ পিছত আৰু হৈ যাব বাৰু এইটো ৰাস্তাটো মানে মূৰ্তিটো হৈছে এইটো বাৰু কৰাৰ পিছত বঢ়িয়া হৈ যাব বঢ়িয়াকৈ একদম আগক লাগি যাওঁ যাই দেখে আছোঁ দিয়ক ভালকৈ হা হা ধূলা চাক ধূলা ধূলা চেচ দেই ৰোগ এটা একদম আফ্ৰিকা ইংলেণ্ড এনা নেকি খোজ যাইবৰ পিছত চিনি পাবাৰ নহয় বোলে আমাৰ কলা চলি এতিয়া কিবা বেলেগ মূৰ্তি ধৰি এতিয়া গাইজ পিছৰ পৰা হৈছে এইটো ভিউ আৰু গাইজ এইটো অশোক শৰ্মা বিধায়ক পানী দি আছে হা এক্স বিধায়ক পানী মাৰি আছে আৰু চাক শিৱৰ মূৰ্তিটো চাক কিমান ওখ এই তাৰতকৈ কিমান ওখ আৰু এইফালে বঢ়িয়াকৈ ৰাস্তা চাস্তা বনাই আছে কাৰণ 18 তাৰিখে ল'ব না পিছফালে যি শিৱ মূৰ্তিটো দেখিছে এইটোৰ 91 ফুট আছে আৰু অসমৰ ভিতৰত সৰ্ববৃহৎ এইটো শিৱ মূৰ্তি মানে মূৰ্তি নগাঁৱততো এইটো শিৱলিংগ আছে কিন্তু ইয়াতে মূৰ্তি বনাইছে শিৱ দেখা পাইছে কিমান ওখ আমাৰ আছে 5 ফুট 5.5 ফুট আৰু এইটোৰ আছে 91 ফুট মানুহকেইটাৰ লগত চাওক এই ভৰিক লাগি অহা নাই মানে যে মালা চালা গেলাখান যি দেখছি এইগিলাখান মানে ইয়াতে 18 তাৰিখ যিহেতু শিৱৰাত্ৰি বহুত ডাঙৰকৈ পাতব ফাৰ্ষ্ট টাইম হ'ব আৰু বোলে কাৰ্যালয় হা মন্দিৰততো হয়ে নহয় এই ফিল্ডখনত ফাৰ্ষ্ট টাইম সেয়ে কৈছোঁ আৰু মূৰ্তিটোকো এইবাৰ প্ৰথম পূজা কৰিব দেখা পাইছে কি ওখ হা ফটো উঠবি নেকি পেট চাকেদাৰ পেট এইবাৰ একবাৰ ওপৰত উঠিব চেষ্টা কৰোঁ ৰ'ব মানে এইগিলা গোটাই কাম হয় এনে পিছাল চিচাল খাই পৰলি আৰু চেচ পঢ়াই দি যাবি তে পঢ়াই দিয়ে যাই আছে মানুহ আকৌ নাই পানী অলপ চিটকি আছে চিটকি থকা ধৰি ধৰিয়া এৰপা চাই লওক একবাৰ যাতে এটা শিৱলিংগ বনাই আছে না মানে আমাৰ নলবাৰীখনো আস্তে আস্তে এটা এটা ষ্টেপ ওপৰত উঠি যাই আছে হা অসমৰ ভিতৰত নলবাৰীও একদিন গুৱাহাটী নিচিনা হ'ব मुझे मोह माया से दूर करो हे जगदाता तुम ज्ञान भरो मुझे मोह माया से दूर करो हे जगदाता तुम ज्ञान भरो जपू तेरा नाम তো গাইছ নুমচুৰো এতিয়া পললি চেচ এই বাপা ওই কি ওখ বানাইছি তো গাইছ এইটোৱে আছিল এটা সৰু চাই নৰ্মেল ভিডিঅ' নাই দেখাব চেষ্টা কৰিলোঁ আমাৰ নলবাৰীখনো যি আগবাঢ়ি উন্নতিৰ দিশত যায় আছে হা আল্লাহ আহিলে আগবাঢ়িব আৰু নলবাৰী অঁ এইফালে আমাৰ নলবাৰী ঘগ্ৰাবাৰতে মেডিকেল কলেজ আৰু এইফালে কি হাজাৰাত আমাৰ এইটো শিৱ মূৰ্তি এনেকৈ এটাৰ পিছত এটা মানে হৈয়ে আছে দেখা পাইছে ইয়াৰ পৰা কিমান ওখ তো সেয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব হা কি কৰিব ছাবস্ক্ৰাইব কৰিব অঁ বঢ়িয়া বঢ়িয়া ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰটো মাৰি দিব দক বাই বাই জয় অসম